फ्रेंड्स फाइनली आहि पालो शिवसागर शिवदौल। तो यू आसे मोर फाले मोर पिछफाले शिवसागर शिवदौल। गुड इवनिंग फ्रेंड्स, आज আকৌ আহিছোঁ তোমালোকৰ লগত নতুন এটা ভিডিঅ'ৰে। তো মই আগৰ সপ্তাহত ভলুৱাম গৈছিলোঁ শুক্লেশ্বৰ, গুৱাহাটী শুক্লেশ্বৰ। তো এতিয়া গুৱাহাটীতে আছোঁ আৰু আজি যাবলৈ ওলাইছোঁ শিৱসাগৰ শিৱদৌল চাবলৈ, মানে ভলুৱাম কৰিবলৈ শিৱদৌলত পানী ঢালিবলৈ। তো চাই থাকক ভিডিঅ'খন। আৰু এতিয়া গৈ আছোঁ গাড়ীৰে পল্টন বজাৰ ৰেলৱে ষ্টেচন। তো ৰেলৱে ষ্টেচনৰ পৰা ট্ৰেইনত উঠি ডাইৰেক্ট শিৱসাগৰলৈ যাম। আৰু ডাইৰেক্ট শিৱসাগৰলৈ ট্ৰেইন নাপায়, পল্টন বজাৰৰ পৰা ট্ৰেইনত উঠি আমাৰ নামিব লাগিব শিমলগুৰিত। আৰু শিমলগুৰিত নামি কেনে তাৰ পৰা শিৱসাগৰলৈ বাছেৰে যাব লাগিব। তো চাই থাকক ভিডিঅ'খন। আজি গৈ আছোঁ শিৱসাগৰ শিৱদৌল। তো আমি এতিয়া আহি পাই গ'লোঁ পল্টন বজাৰ ৰেলৱে ষ্টেচন। তো ইয়াৰ পৰা আমি তিনিচুকীয়া যোৰহাট ট্ৰেইনত উঠিম আৰু আমি যাম আজি শিৱসাগৰ ভৈৰৱম শিৱ মন্দিৰ শিৱসাগৰত। তো ভিডিঅ'খন চাই থাকক। আৰু আমি ইয়াৰ পৰা ট্ৰেইনত উঠি নামি আমি শিমলগুৰি ৰেলৱে ষ্টেচনত। তো আজি বহুতে বেয়া লাগি আছে মনটো, কাৰণ মোৰ মাইক্ৰফোনটো হেৰাই গৈছে ৰুমৰ পৰাই। যিয়ে নহওক আজি মাইক্ৰফোন চাৰাই ভিডিঅ' বনাম। তো চাই থাকক ভিডিঅ'খন। তো বম বম বল বম। তো ইয়াত আহি দেখিব ৰেল আগৰ পৰাই ইয়াত আছে। তো এইখনে হ'ল আজি ট্ৰেইন, এইখনে আজি যাম শিৱসাগৰ। তো কালি ৰাতিপুৱা পাম। তো আজি ট্ৰেইন আছে 11:30 আৰু এতিয়া টাইম হৈ গ'ল 10:30 পাৰ হৈ গ'ল, 10:45 মান হৈছে। তো আৰু আধা ঘণ্টা পিছতে আমাৰ ট্ৰেইন ইয়াৰ পৰা ষ্টাৰ্ট কৰিব। ভিডিঅ'টো এনেকুৱা হ'ব, আশা কৰোঁ। বহুত ধুনীয়াকৈ শিৱসাগৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। শিৱসাগৰত কি কি আছে, তলাতল ঘৰ, ৰংঘৰ, আৰু চাওঁ কি কি দেখুৱাব পাৰোঁ। ব'লক আমাৰ লগত। তো ফ্ৰেণ্ডছ, ফাইনেলি যাত্ৰাটো আৰম্ভ কৰিলোঁ। পল্টন বজাৰৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ। তো এতিয়াও পৰিচয় কৰি দিয়াই নাই, মই কাৰ কাৰ লগত গৈ আছোঁ, মানে মোৰ লগত কোনে কোনে গৈ আছে। তো এইফালে আছে গণেশ, সকলোৱে চিনি পায়ে চাগে। যোনে যোনে ভিডিঅ' চাই থাকে তেওঁলোকে গম পায়, গণেশক মাজে মাজে ভিডিঅ'ত চাই থাকে। তো এইফালে আছে দা, তো গম বলে। এইফালে আছে মন্দা, ইয়াৰ আগৰ ভিডিঅ'খনত চাইছে। এইফালে আকৌ এজন নতুন যাত্ৰী আহিছে এইবাৰ, চন্দা। তো আমাৰ শিৱসাগৰ যোৱাৰ কথা নাছিলে, হঠাৎ কৰি প্ৰগ্ৰাম হ'ল, হঠাৎ প্ৰগ্ৰাম। তো মাইক্ৰফোনটো এৰি আহিছোঁ, চাউণ্ড কোৱালিটি বেছি ভাল নাহিব। তো ভিডিঅ'খন চাই থাকক। আৰু ৰাতিপুৱা 8-9 বজাতমান পাই যাম শিৱসাগৰ, মানে চিমলাপুৰী ষ্টেচন পাই যাম। তাৰপিছত আকৌ তাৰ পৰা বাছ দি যাব লাগিব। তো চাই থাকক ভিডিঅ'খন। আৰু পাৰিলে আপোনালোকক তলাতল ঘৰ আৰু ৰংঘৰ আৰু কিবা কিবি যদি পাৰোঁ শিৱসাগৰখন দেখুৱাম। আমি আহি পাই গ'লোঁ ডিপু। তো এতিয়া টাইম হৈ গ'ল 3টা বাজি গৈছে। তো আমি 3টা বজাত আহি পালোঁ ডিপু। এতিয়া অলপ ব্ৰেকফাষ্ট কৰি আছোঁ, একদম মৰ্ণিঙত পূৰা কফি খাই আছোঁ সকলোৱে। এইফালে চাওক, কাৰণ বেলেগ বস্তু খাব নোৱাৰিম। তো আমাৰ অসমখন চাহ খেতিৰ কাৰণে বহুত বিখ্যাত। তো উজনিৰ ফালে আহিলে বেছিভাগ চাহ খেতি দেখা পাব, মানে আপাৰৰ ফালে আহিলে, আপাৰ আছামৰ ফালে আহিলে বেছিভাগ চাহ খেতি, বেলেগ খেতি একোৱেই নাই, অকল চাহ খেতিয়ে বেছিভাগ। গুড মৰ্ণিং ফ্ৰম চিমলাগুৰি। তো আমি ৰাতি 11:30 বজাত ট্ৰেইনত উঠিছিলোঁ। তো ইয়াত মৰ্ণিঙত আমি 8:45 আহি পালোঁ চিমলাগুৰি। আৰু ইয়াৰ পৰা শিৱসাগৰ বাছেৰে যাব লাগিব। তো চাই থাকক ভিডিঅ'খন। এতিয়া বাছেৰে শিৱসাগৰলৈ যাত্ৰা আৰম্ভ কৰিম। তো শিমলাগুৰি ৰেলৱে ষ্টেচনত নামি পূৰা হাত মুখ ধুই পূৰা ফ্ৰেছ হৈ ল'লোঁ। তো ইয়াৰ পৰা আমি এতিয়া বাছেৰে শিৱসাগৰলৈ যাম। তো যিয়ে নহওক বন্ধা, ট্ৰেইনত যাত্ৰা কৰি কিনে সুবিধা পালে আজি। তো ষ্টেচনৰ পৰা বাহিৰত ওলাই অহাৰ লগে লগে মানে কি ক'ম আৰু, হোটেলৰ মানুহ, ই ৰিক্সাৰ মানুহ মানে পালে টানা খিচাকৈ লৈ যায়। আমি তেতিয়াই নাযামে, মানে কি অৱস্থা, মানে এটা হুলস্থুল পৰিৱেশ হৈ যায়। মানে কোনোবা এটা ষ্টেচনৰ পৰা বাহিৰলৈ অহাৰ লগে লগে এনেকৈ মানুহবিলাক মানে ওচৰ চাপে আহে না, কি ক'ম আৰু। এতিয়া অকণমান খোজকাঢ়ি গৈ আছোঁ। তো ইয়াৰ পৰা চাওঁ, বাছেৰে নাযাম চাগে এতিয়া।
তো মই ই ৰিক্সাৰে যাম নহ'লে মেজিকেৰে যাম, বেছি দূৰ নহয় অলপ। তো ষ্টেচনৰ পৰা বাহিৰত আহি অলপ ব্ৰেকফাষ্ট কৰি আছোঁ ৰাতিপুৱা। চাহ খাই আছোঁ আৰু পেকেটত এইটো বিস্কুট খাই আছোঁ, কাৰণ নিৰামিষ সেইকাৰণে বেলেগ একো খাব নোৱাৰি, অকল চাহ আৰু বিস্কুট। Turn left onto Guwahati Road. ৱেলকাম টু শিৱসাগৰ। তো সকলোকে ৱেলকাম জনালোঁ শিৱসাগৰলৈ। তো আমি এতিয়া আহি পালোঁ শিৱসাগৰ আৰু ৰেল ষ্টেচনৰ পৰা মেজিকেৰে আহিলোঁ। তো এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি শিৱদৌল। তো শিৱদৌল যোৱাৰ পিছত কিবা মানে শিৱদৌলৰ ওচৰত চাগে নিৰামিষ ভাত পাম, সেইকাৰণে গৈ আছোঁ শিৱদৌল মন্দিৰৰ ওচৰত। তাৰ পৰা কিবা খোৱা দোৱা কৰি চাম কি চাবলৈ যাব পাৰোঁ, বা তলাতল ঘৰ নহ'লে ৰংঘৰ মানে যাম আৰু। তো চাই থাকক ভিডিঅ'খন। তো ফ্ৰেণ্ডছ, ফাইনেলি আহি পালোঁ শিৱসাগৰৰ শিৱদৌল। তো এইটো আছে মোৰ পিছফালে শিৱসাগৰৰ শিৱদৌল মন্দিৰ। তো এতিয়া ভিতৰলৈ সোমাই আছোঁ। তো কালি ৰাতিপুৱা ভালকৈ হয়তো দেখুৱাব নোৱাৰিম, কাৰণ বহুত মানুহ থাকিব, সেইকাৰণে আজি ভালকৈ মন্দিৰটো দেখুৱাই লৈ যাম। শিৱসাগৰৰ শিৱদৌল, এই চব পিছফালে মন্দিৰ। তো মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ, কিন্তু ইয়াত এটা প্ৰব্লেম আছে, ভিডিঅ' কৰিব নিদিয়ে, ফটো দিব নিদিয়ে ইয়াত মন্দিৰৰ ভিতৰত। তো পিছত দেখুৱাই আছোঁ। তো আজি ইয়াত পুৰা গৰম দিছে, কি কম গৰম মানে নক'বা আৰু। 35 ডিগ্ৰী চেলচিয়াছ চলি আছে আজি ইয়াত। তো সেইকাৰণে গৰমৰ কাৰণে মন্দিৰৰ পৰা অলপ বাহিৰ হৈ আহিলোঁ। এইটো চাইডত আহিছোঁ, পুখুৰী হয় এইটো, চাওক কিমান ডাঙৰ পুখুৰী, একদম মানে বহুত ডাঙৰ। গৰমতে আজি মানে মাথা নষ্ট। এই পিচ কেনেকুৱা গৰম হৈছে ক'ব পাৰে, গৰম মানে পুৰা গৰম হৈছে। খালী ভৰিৰে আহিছোঁ, খোজ কাঢ়িব পৰা নাই, এনেকুৱা গৰম হৈ গৈছে পিচ। পুৰা ৰ'দ আৰু মানে চেলচিয়াছ 35, 37 লৈকে গৈ আছে। আজি পুৰা চেছ আৰু। তো পুৰা পানী লোৱাৰ কাৰণে পুৰা ৰেডি কৰি থৈ দিছে এইফালে। ইয়াৰ পৰা পানী লৈ আমি মন্দিৰত ঢালিব পাৰোঁ। পুখুৰীটো চাওক কিমান ডাঙৰ পুখুৰী। এইটো হ'ল মন্দিৰ। তো পুখুৰীটো বহুত ডাঙৰ, কিন্তু ইয়াত নামিব নিদিয়ে, কিবা কাৰণ আছে চাগে, বহুত ডাঙৰ কাৰণ হ'ব পাৰে। চাৰিওপিনে পুৰা ৱাল দি ঘিৰা আছে পুখুৰীটো, আৰু ইয়াত নামিব নিদিয়ে, মাছলিৰ কাৰণে চাগে নামিব নিদিয়ে। পুৰা ডাঙৰ ডাঙৰ মাছ আছে বোলে ইয়াত চাগে। তো ফ্ৰেণ্ডছ, পুখুৰীৰ মাছ চাইছে ভিডিঅ'খন ইয়াতে, বহুত ডাঙৰ মাছ আছে ভিডিঅ', সেইকাৰণে ইয়াত নামিব নিদিয়ে। আহি আছে এপিছড নম্বৰ 2, মানে এইখন ভিডিঅ' আছিল শিৱসাগৰৰ এপিছড নম্বৰ 1। 50 কিলোমান অতি সোনকালে আহি আছে এপিছড নম্বৰ 2। যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, তেনেহ'লে এপিছড নম্বৰ 2 চাবলৈ অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক। অতি সোনকালে আহি আছে শিৱসাগৰৰ তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ, এইখিনি সাগৰৰ নিচিনা মাছ ভিডিঅ' দেখুৱাম মই এপিছড নম্বৰ 2ত। তো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। মাছ চাওক গাইছ, মাছ কিমান ডাঙৰ ডাঙৰ মাছ। ভিডিওটা ভাল করে কর, জলের তলত দেখা যায়, মোবাইলটা বগলত নেই, অত দূরত কে দিস।